স্কুলৰ পৰা দুইটাকে থৈ মেলি আহিলোঁ, গা পা ধুলোঁ আৰু ধুই মেলি অলপ সময় নিজকো টাইম লাগে দিয়কচোন, অলপ বহি মেলি লেকচাৰ দিলোঁ ফোনত। তাৰপাছত এতিয়া আকৌ আনিবলৈ যাবলৈ হ'বই নিয়াক, গতিকে ভাত পানী বনাই লওঁ বুলি ভাবিছোঁ, অকণমান আগবঢ়াই থৈ যাওঁ, কাৰণ তাইক অনাই 1 ঘণ্টামানৰ পাছত আকৌ ককায়েকক আনিবলৈ বুলি যাব লাগিব আৰু ৰেষ্টে নাই নিচিনা হয়। অকণমান এইটো সময়তে মানে কিবা অলপ আগবঢ়াই থৈ নগ'লে দিগদাৰ হয়। তাৰ মাজতে মোৰ কাম কৰাজনীও আহে, তাই অহা আগে আগে ভাত পানীবিলাক ৰেডি কৰি থ'ব পাৰিলে মোৰ ভাল লাগে আৰু তো তেনেকুৱা। তাৰপাছত এতিয়া কি কয়, আৰু মোৰ নতুন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ দেই। স্কুলৰ পৰা আনিবলৈ যোৱাৰ আগতে ভাবিছোঁ অকণমান চিকেন বনাই থৈ যাওঁ, তাকে বনাবলৈ যাওঁ। কুকাৰত মই দিছোঁ এয়া চিকেন, গাজৰ আৰু গোটাকৈ আলু দি দিছোঁ, নহ'লে আলুখিনি চিটি মৰাই দিলে গোটেই ভাগি যায়। আৰু এয়া নিমখ দি মই ভালকৈ চিটি মৰাই খুলি ল'লোঁ চিটিটো। তাৰপিছত এয়া আলু মই পিচ কৰি লৈছোঁ। তাৰপাছত এয়া নৰ্মেল কেৰাহীত পিঁয়াজ, আদা, নহৰু সকলো, জলকীয়া সকলোবিলাক দি দিছোঁ। চিম্পলকৈ বনাইছোঁ যিহেতু, মই বেলেগ মছলা একো ইউজ কৰা নাই, জিৰা ধনিয়া এইবিলাক একো ইউজ কৰা নাই, অকল আদা নহৰু আৰু পিঁয়াজে দিছোঁ। আৰু এয়া দি দিছোঁ লাষ্টত কেপচিকাম আৰু হালধি, আৰু তাৰপাছত বইল কৰি থোৱা চিকেনখিনি দি দিছোঁ। গোটা বেলেগ পাচলি থাকিলে আপোনালোকে দিব পাৰে, যিবোৰ মাংসৰ লগত দিলে খাবলৈ ভালো হয় আৰু টেষ্টিও হয়। আৰু লাষ্টত নিমখ অকণমান দি তাৰপাছত আলুখিনিও দি দিছোঁ, আৰু টমেটো কেটচাপ অলপ দি দিম। কেটচাপ দি দিলে অলপ টেষ্টটো বেলেগ ধৰণৰ হয় আৰু খাবলৈও ভাল হয়, আৰু বাচ্চাবিলাকে খাই ভাল পায়। আৰু এয়া মোৰ চিকেনৰ ৰেচিপি ৰেডি। ইমান গৰম পৰিছে, চাব দেই কিমান গৰম পৰিছে, এয়া চাওক 38 ডিগ্ৰী, কিমান গৰম। আৰু মানে নিয়াই খাই ভাল পায়, ফ্ৰুটছ বা এনেকুৱা জুচ টাইপৰ বস্তু ভাল পায়। ভাতৰ ইণ্টাৰেষ্ট তাই নাই, তাই অহাৰ লগত গৰম যিহেতু ইমান ন, অলপমান জুচ বনাই থৈ যাওঁ, তাৰপাছত জুচ বনাই তাই এতিয়া মই যাম আৰু হৈয়ে গ'ল টাইম অলৰেডি, মই জুচখিনি বনাই লওঁগৈ। ঠিক আছে দিয়ক, মেণ্টেলি যাওঁ তেতিয়া মানে এই ৰ'দটো চাওকচোন, সেইফালে কেনেকুৱা ৰ'দ, সেইটো ৰ'দত একেবাৰে সিজি নাযাওঁ আৰু সেইকাৰণে বেচমেণ্টেদি যাওঁ। বেচমেণ্ট সেইফালেদি প্ৰত্যেকটো মানে টাৱাৰৰ তলতে বেচমেণ্ট, এনেকুৱা কাৰ পাৰ্কিং বেচমেণ্ট আছে, চব টাৱাৰৰ তলতে মানে কানেক্ট হৈ আছে প্ৰত্যেকটো টাৱাৰৰ লগত। আৰু এইফালেদি গ'লে মানে কি হয়, ৰ'দ বৰষুণ সেইবিলাকৰ পৰা অকণমান বাচি যাব পাৰি আৰু বেচমেণ্টেদি গ'লে মানে। বেচমেণ্টৰ মানে কানেকশ্যনটো মেইন গেটলৈকে থাকে, এইফালেদি এনেকৈ মেইন গেটেদি, মানে এখন মেইন গেট নহয়, এনেকৈ কৰি পিনি এইফালেদি গাড়ীবিলাক পাৰ্কিং হয়, বাহিৰতো পাৰ্কিং আছে বাৰু। চ' তেনেকুৱা এতিয়া যাওঁ স্কুললৈ, তাইক লৈ আহোঁ, তাৰপাছত আপোনালোকৰ লগত। এয়া আমাৰ নিয়মনি আহি গ'ল। আজি স্কুলত কি কৰিলা? স্কুলত কি কৰিলা? মই এতিয়া স্কুলতে ফ্ৰেণ্ডক মাতিলো। ফ্ৰেণ্ডক মাতিলা? কি ক'লে ফ্ৰেণ্ডে? অকমান আশীলা ক'লে। শুনিছো আৰু এতিয়া স্কুলৰ পৰা আহিছো, আৰু মেমে মোক বুক দিছে, আৰু মই এতিয়া স্কুলৰ পৰা ফ্ৰেণ্ডক মাতিলো, আৰু মই এতিয়া পুতকে আহিলো। তাৰপিছত মই বটলত মই বেগ ললো, আৰু ঠিক আছে অকণমান এইটো বুকটো লিখি দিছে, আৰু এতিয়া মই কুৱেশ্যন লিখিম, আৰু তেতিয়া তাৰপিছত ABCD লিখিম। বাই এভৰিৱান। অ'কে দেখিলে নহয়, আৰু স্কুলৰ পৰা আনিলোগৈ। এতিয়া অকণমান তাইৰ লগত কথা চথা পাতোঁ, তাৰপাছত ময়ো ভাত খাই লওঁ, খাই আকৌ মানুহ আনিবলৈ যাম। গতিকে পাছত আজিৰ ব্লগটো সামৰি দিওঁ। এনেই আপোনালোকৰ লগত যি টিবিলাক শ্বেয়াৰ কৰি আছোঁ আৰু, কাৰণ দেখাবলৈ কিনো থাকে ন, সৰু সুৰা এইবিলাকেই আৰু লাইফৰ ইটো সিটো কথা কৰোঁ। গতিকে মোৰ ব্লগটো যদি ভাল পায়, লাইক আৰু ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব, আৰু নতুনকৈ অহাসকলে প্লিজ ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। তো আজিলৈ আহিছোঁ তেনেহ'লে, বাই বাই।